সম্মানীয় সাংবাদিক বন্ধুসকল, আমাৰ জেএছপি আৰু বিপিএফৰ মাজত আনুষ্ঠানিক আলোচনা হ'ল। আমি অহা BTC নিৰ্বাচন একেলগে খেলাৰ এটা আনুষ্ঠানিক আলোচনা হৈছে, এটা ফাইনেল পৰ্যায়ত গৈছে আৰু কিছু আলোচনা কৰিব লগা আছে। আমি পৰ্যায়ক্ৰমে সেইখিনি আলোচনা কৰিম। আমাৰ কমন কিছু আলোচনা হৈছে। কমন বিষয় লৈ আমাৰ এজেণ্ডাটো কি হ'ব, এজেণ্ডাৰ ওপৰত আমাৰ আলোচনা হৈছে। কাৰণ এটা কথা হ'ল যে BTC অঞ্চলত আপোনালোকে দেখিছেই যে যোৱা টাৰ্মটোত আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বত যিখিনি চৰকাৰ হ'ল, সেই চৰকাৰৰ যিটো আমি উন্নয়নমূলক কাম কাজৰ পৰা আৰম্ভ কৰি যিখিনি দেখিলোঁ, তেওঁলোকে সঠিকভাৱে কাম কৰিব পৰা নাই। আমাৰ বিশেষকৈ নলবাৰীৰ মানুহখিনিৰ যিটো আশা আকাংক্ষা, সেইখিনি তেওঁলোকে প্ৰতিফলিত কৰিব পৰা নাই। যাৰ কাৰণে আমি যাতে আমাৰ সমস্যাখিনি সমাধান কৰিবৰ কাৰণে আমি বিপিএফৰ হাগ্ৰামা মহিলীৰ নেতৃত্বত চৰকাৰখন গঠন কৰি আমাৰ সমস্যাখিনি সমাধান কৰিব পাৰিম বুলি আমি আশাবাদী। আৰু সেই হিচাপে তেখেতসকলৰ লগত যিখিনি আলোচনা আমাৰ হৈছে, সেই আলোচনাখিনি গঠনমূলক আলোচনা হৈছে আৰু সেই আলোচনাখিনি আমি বিভিন্ন ইছ্যুৰ ওপৰত আলোচনা কৰিছোঁ। সেইখিনি আপোনালোকে পৰ্যায়ক্ৰমে গম পাব। আমাৰ কমন এজেণ্ডাৰ ওপৰত সেইদিনা আলোচনা হৈছিল। তেওঁলোকৰ প্ৰতিনিধি আছিল, আমাৰ প্ৰতিনিধি আছিল। আমাৰ আগন্তুক নিৰ্বাচনত কমন এজেণ্ডা কি হ'ব, সেই বিষয়ে আলোচনা হৈছিল। আমি আসনৰ কথাটো এতিয়াও ফাইনেল পৰ্যায়ত অহা নাই। আমি এতিয়াও ক'ব পৰা অৱস্থাত নাই, কিন্তু আমি আশা কৰিছোঁ আমি ভালেকেইটা আসন পাম আৰু যিকেইটা আমি আসন ল'ম, সেইকেইটা আসন আমি জিকাৰ কাৰণে আমি যত চেষ্টা কৰিম আৰু সেইকেইটা আমি জিকিম। পৰিষদীয় নিৰ্বাচনত জিএছপিৰ সভাপতি প্ৰাক্তন সাংসদ নৱকুমাৰ শৰণীয় নিৰ্বাচন অৱতীৰ্ণ হ'ব নেকি? আমি সেই বিষয়ে এতিয়াও পাৰ্টিত মজিয়াত আমাৰ সিদ্ধান্ত হোৱা নাই। সেইটো সময়ত আমি চিন্তা চৰ্চা কৰিম। খেলিলে ভাল হ'ব না নেখেলিলে ভাল হ'ব, এই বিষয়তে পাৰ্টিয়ে সিদ্ধান্ত ল'ব। আমি আশা কৰিছোঁ বিপিএফ আৰু জিএছপি একেলগে যৌথভাৱে নিৰ্বাচন খেলিলে আমি 30ৰ ওপৰত আমাৰ আসন থাকিব। এতিয়া ধৰক আৰু বিভিন্ন ৰাজনৈতিক দল থাকিব, তেওঁলোকে UPL থাকিব বা আপোনাৰ BJP থাকিব, কংগ্ৰেছ বা নিৰ্দলীয় এওঁলোকে থাকিব। গোটেই মিলি তেওঁলোকে আৰু সেইখন পোৱাৰ সম্ভাৱনা আছে।